আপোনালোকে ভিডিঅ'টো ক্লিক কৰিছে যদি পুৰা চাওক প্লিজ ৰিকুৱেষ্ট পুৰা চাওক আৰু এটা শ্বেয়াৰ কৰিব আৰু আপোনালোকে যে কৈ আছে ন যে কণ্ট্ৰভাৰ্চিটো মোৰ থাম্বনেইলৰ কাৰণে কণ্ট্ৰভাৰ্চি ষ্টাৰ্ট হ'ব একচুৱেলি কণ্ট্ৰভাৰ্চিটো মই কৰাই নাই সি আপোনাৰ নাম লৈছে আপোনালোকৰ এইকাৰণে নাম কৈছিলোঁ আৰু বাকী ন এতিয়া কণ্ট্ৰভাৰ্চিটো আপোনালোকে ষ্টাৰ্ট কৰি আছে আপোনালোকে মোক যেনেকৈ হেৰেছ কৰিছে ন এতিয়া আপোনালোকে ষ্টাৰ্ট কৰি আছে কণ্ট্ৰভাৰ্চিটো মই ষ্টাৰ্ট কৰা নাই হেল্ল' আইস্কেন্স কি খবৰ ৱেলকাম বেক টু মাই চেনেল আইএছকে ৰেচ উইথ নিউ ভিডিঅ' বেবি ব্লগ নহয় কাৰণ মই যোনটো ভিডিঅ' বনাইছিলোঁ ন মানে মোৰ দুটা ভিডিঅ'ৰ আগত যোনটো ভিডিঅ' বনাইছিলোঁ যে নেক্সট লেভেল ফেমিলিৰ নামত ধাব্বা এজনে স্কেম কৰি আছে সিহঁতৰ নাম লৈ কিনি তো সেইটো ভিডিঅ'ৰ ওপৰত মানে ভিডিঅ'টো 4 দিন হ'ল 4 দিন হোৱাৰ পিছত মানে কালি মই যেতিয়া মানে মহাৰাষ্ট্ৰৰ কাৰণে ওলাই আহিলোঁ মোৰ এক্সাম আছে তেতিয়া মানে চবচে ফাৰ্ষ্ট ফোন আহিছে অৰূপদাই ফোন কৰি পেলাই মানে মোক ক'লে এনেকুৱা কথা এছকে এনেকুৱা কথা তুমি ভিডিঅ' বনাইছা এতিয়া ভিডিঅ'টো লাহে লাহে কণ্ট্ৰভাৰ্চি হ'ব গৈ আছে তুমি কিয় এনেকৈ ভিডিঅ' বনাইছা আমি তোমাক কিবা তোমাৰ লগত বেয়া কৰিছোঁ নেকি এতিয়া মই চবচে ফাৰ্ষ্ট মই অৰূপদাক এটা কথা কৈছোঁ আপুনি ভিডিঅ'টো চাগে চোৱা নাই হয়নে নহয় সঁচা ক'ব অৰূপদাই কৈছে মই চোৱা নাই মই কৈছোঁ ফাৰ্ষ্টে আপুনি ভিডিঅ'টো চাই লওক চাই পেলাই তাৰপিছত মোক ক'ব কি ক'ব লাগে যদি মোৰ ভুল আছে মই ঠিক আছে মোৰ ফালৰ পৰা মই চৰি ক'ম মই ক্ষমা খুজিম ঠিক আছে মই এনেকৈ ক'লোঁ তাৰপিছত অৰূপদাই ভিডিঅ'টো চাই আছে চাগে সেইটো টাইমত আয়ুবৰ কল আহিছে আয়ুবে মোক কল কৰি মানে কৈ আছে এনেকুৱা আমাৰ নাম কিয় লৈছা আমাক কিয় মাজত টানিছা মিছামিছি মোৰ নাম কিয় লৈছা কিবা প্ৰুফ আছে নেকি মই কিবা কৈছোঁ মই কৈছোঁ ভাই শুনি লোৱা ফাৰ্ষ্টত মই চলাই আছিলোঁ বাইক সেইকাৰণে মই অলপ জোৰে জোৰে কৈছোঁ কথাকেইটা মই কৈছোঁ ভাই মোৰ কথাকেইটা শুনি লোৱা চব প্ৰুফ আছে মোৰ তাত চব প্ৰুফ আছে পৃথিৱীৰাজক মই কেছ দিয়া নাই তাক মই টকা দিছোঁ একাউণ্টত ষ্টেটমেণ্ট আছে প্লাছ তোমাৰ কথা মই ওলোৱা নাই ভাই অলপ ডিফাৰেঞ্চটো বুজিবা অলপ খালি অলপ মানে 1-2 লাখ ছাবস্ক্ৰাইবাৰ লৈ পেলাই মানুহে নিজকে বহুত জ্ঞানী ভাবি লাভ নাই পইচাৰ কথাৰ যিকোনো কথাৰ ডিফাৰেঞ্চ থাকে কথা কিছুমানৰ মই ভিডিঅ'টোত কি কৈছোঁ তোমালোকে এতিয়া মোক কৈ আছা মই তোমালোকতো ভিডিঅ'ত পাৰ্চনেল এটেক কৰাই নাই এতিয়ালৈকে তোমালোকে মোক পাৰ্চনেল এটেক কৰি আছা ডাইৰেক্ট যে তুমি আমাৰ নাম ইউজ কৰিছা মানে মোক খালি মেণ্টেলি হেৰেছ হৈ গৈছোঁ তোমালোকৰ কাৰণে থাম্বনেল ডিলিট কৰা থাম্বনেলতো তোমাক মই ক্লিকবেট কৰা নাই থাম্বনেলত তোমালোকক মই টাৰ্গেট কৰাই নাই মই ডাইৰেক্ট পৃথিৱীৰাজক টাৰ্গেট কৰা আছে আপোনালোকে যে গম পাইছে যোনে যোনে মোক ছাপোৰ্ট কৰিছে ন যোনে মোক ছাপোৰ্ট কৰিছে থেংক ইউ ছ' মাছ মই কথাখিনি গোটেইখিনি কৈ লওঁ তাৰপিছত আহিব মোক ক'লে তুমি আমাৰ নাম কিয় লৈছা মই কৈছোঁ ভাই কথা দুটা ডিফাৰেঞ্চ থাকে শুনি লোৱা এটা হৈছে মই নিজে তোমালোকৰ নাম কোৱাটো আৰু এটা পৃথিৱীৰাজে যেনেকৈ কৈছে এতিয়া এজন মানুহে আহি পেলাই যদি মোক কয় যে মই আয়ুবৰ ঘৰৰ ওচৰ এতিয়া মই যদি তোমাক ফোন কৰি কওঁ যে ভাই ল'ৰাটাই কৈছে যে মই আয়ুবৰ ঘৰৰ ওচৰ তেতিয়া তোমাৰ নামটো মই লোৱা হ'ল নে সি লোৱা হ'ল ফাৰ্ষ্টত তেনেকৈ পৃথিৱীৰাজে তোমালোকৰ নাম লৈছে আৰু সেইটো ভিডিঅ'ত মই সেইটো কথাকে কৈছোঁ যে পৃথিৱীৰাজে তোমালোকৰ নাম লৈছে বুলি মোৰ কোনো ঘণ্টা ফৰক পৰা নাই তোমালোকৰ নাম ল'বলৈ বুজিছা নাই মই কিয় ল'ম তোমালোকৰ নাম আৰু কিছুমানে কৈ আছে আমাক সুধি পইচা দিছিলা নেকি তোমালোকক সুধি পইচা দিয়া নাই তোমালোকৰ নাম লৈছে ঠিক আছে মই দিছোঁ তাক পইচা ঠিক আছে তাৰপিছতো তোমালোকক মই টাৰ্গেট কৰা নাই তোমালোকে নাজানা নাই চেছ টাৰ্গেট নাই যেতিয়া তোমালোকক মই কল কৰিছিলোঁ তেতিয়া তোমালোকৰ পৰা মই সহায় খুজিছিলোঁ হেল্প খুজিছিলোঁ তেতিয়াতো সহায় কৰিম বুলি কৈছিলা পিছত ৰিপ্লাই নকৰা হৈ গ'লা কিন্তু এতিয়া যেতিয়া তোমালোকৰ ওপৰত কিবা এটা আহিল এতিয়া তোমালোকে গাত লাগিল তোমালোকে চবে মোক কল কৰি এতিয়া আয়ুবতো কালি তুমি ৰিপ্লি কথা ক'লা যে কেছ কৰা কি কৰিবা কৰি থাকা কৰা কি কৰিব আছে কৰা এনেকৈ কথা নক'বা বুজিছা তাৰপিছত যেতিয়া মই আয়ুবৰ লগত কথা পাতি আছোঁ সেইটো টাইমত সমীৰণ দাৰ কল আহিছে কিন্তু মই কালি যিমানে মোক কল কৰিছে মানে সমীৰণ দাই যে কল কৰিছে সমীৰণ দাৰ কথাখিনি ভাল লাগিছে সমীৰণ দাই গোটেই ভিডিঅ'টো মই কি ক'ব বিচাৰিছোঁ কনচেপ্টো বুজি পাইছে থাম্বনেলো বুজি পাইছে কিন্তু লাষ্টত সমীৰণ দাই মোক ৰিকুৱেষ্ট কৰিছে যে তুমি থাম্বনেলটো অলপ এটা ৰিকুৱেষ্ট কৰি মানিবা নেকি থাম্বনেলটো ডিলিট কৰি দিয়া তাৰপিছত অৰূপদাই যেতিয়া মোক কল কৰিলে অৰূপদাই যেতিয়া মোক মেছেজ দিলে অৰূপদাৰ কথাখিনি মোৰ একদম ভাল লগা নাই কি কৈ আছে অৰূপদাই কি কৈ আছে বিকাশে মোক বহুত বকি আছে বিকাশে মোক বহুত গালি পাৰি আছে বিকাশে মোক বহুত প্ৰেছাৰ দিছে তোমাৰ থাম্বনেল চেঞ্জ কৰিব সিটো নাজানেই একো এইটোৰ বিষয়ে মইনো ভিডিঅ'ত থৰি না কৈছোঁ বিকাশে কিবা জানে বুলি মইতো ভিডিঅ'ত একো কোৱা নাই বিকাশৰ কথা মইতো তোমালোকৰ কথা একো কোৱা নাই পৃথিৱীৰাজে মোক যেনে কৈছে কথা ডিফাৰেঞ্চিয়েটটো তোমালোকে বুজিবা পৃথিৱীৰাজে মোক যেনেকৈ কৈছে যে মই সিহঁতৰ গ্ৰুপৰ মানুহ বুলি তেতিয়া তোমালোকৰ নামটো সি লৈছে যেনেকৈ তেনেকৈ ছেইম কথাখিনি মই ভিডিঅ'ত কৈছোঁ মইতো তেনেকৈ একো কোৱা নাই যে তোমালোকে মোক কিবা পইচা দিব পইচা কিবা ব্লা ব্লা মইতো একো কোৱা নাই কোনোবা মানুহ এটাই যদি মোৰ সেই ভিডিঅ'টোত তোমালোকক কোনোবা কাৰোবাক মই এটেক কৰিছোঁ বুলি দেখাব পাৰে ন মই আকৌ পাব্লিক প্লেটফৰ্মত মই আকৌ চৰি ক'ম বুজিছা মোক কোনেও ক'ব নোৱাৰে কাৰণ মই থাম্বনেলতো ক্লিক বেট কৰা নাই থাম্বনেলত দিছোঁ নেক্সট লেভেল ফেমিলিৰ নামত ধাব্বা এনেকৈ কাৰ স্ক্ৰীন দি পেলাই পৃথিৱীৰাজৰ ডিঙিতে লগোৱা আছে তো কেনেকৈ কৰিলোঁ মই তোমালোকক টাৰ্গেট কোৱাচোন আৰু তোমালোকে কৈছা থাম্বনেলটো মানুহে বেলেগ ফালে লৈ গৈ আছে অডিয়েন্সক তোমালোকে কণ্ট্ৰল কৰিব পাৰা নেকি হা
তোমালোকে থাম্বনেল যে দিয়া থাম্বনেল চাই যদি মানুহে ভিডিঅ' নাচাই থাম্বনেল চাই যদি গোটেই কেছটো গম পায় মানে জাজমেণ্ট কৰিব পাৰে তেতিয়া মানুহে থাম্বনেল আপলোড দিলেই হ'ল ভিডিঅ' আপলোড দিব নালাগে অনলি যিকোনো কিবা এটা জাৰ্ণিৰ কিবা এটা বেলেগ বেলেগ ট্ৰিপৰ অনলি থাম্বনেল দি দিলেই হ'ল থাম্বনেল দি পেলাই মানুহে কৰিব আৰু থাম্বনেল কিছুমান আছে বেয়াকৈ ক্লিকবেট কৰে মই বেয়াকৈও ক্লিকবেট কৰা নাছিলোঁ আয়ুবে যোনটো কথা মোক ক'লা হা যে আমাৰ অফিচিয়েলি তেনেকৈ গ্ৰুপেই নাই তোমালোকৰ গ্ৰুপ নাই যদি তুমিও ক'লা নেক্সট লেভেল ফেমিলি কোন কোন যোন আমাৰ ছাবস্ক্ৰাইবাৰ চব ঠিক আছে তেতিয়াহ'লে বুজিছোঁ কিন্তু তোমালোকে মানুহৰ আগত মানুহৰ ফ্ৰণ্টত তোমালোকে যোনটো ইম্প্ৰেশ্যন পেলালা তোমালোকে যোনটো বস্তু দিছা যে এইকেইটা গ্ৰুপত কাম কৰোঁ আমি তুমি উজ্জ্বল দা সমীৰণ দা অৰূপ আৰু বিকাশ দা তেতিয়াহ'লে তাত যদি তোমালোকৰ তুমি যে মোক কৈ আছা যে আমাৰ লগত কোনোবা এজন ৰাইডত যায় বুলি আমাৰ হৈ যাব নেকি তোমালোকৰ লগত এতিয়া চিৰাজ দাও যদি ৰাইডত যায় সি তোমালোকৰ গ্ৰুপত কাম কৰে বুলি মানুহে মানিব নেকি নাই চিৰাজে অকলে বনাইছে সি অকলে কৰে তোমালোকে গ্ৰুপত কৰা বুজিছা আৰু তোমালোকৰ গ্ৰুপৰ নামেই লৈছিল আৰু কিছুমানে যে কমেণ্ট কৰি আছে নেক্সট লেভেল ফেমিলি খুদি পেলাই পইচা দিছিলা নেকি চবকে সিহঁতক খুদি পইচা দিছিলা নেকি মই সিহঁতক টাৰ্গেট কৰাই নাই এতিয়া বিকাশ দাই তোমাক প্ৰেছাৰ দি তোমাৰ লগত কাজিয়া কৰি মোক প্ৰেছাৰ দি মোৰ থাম্বনেল কিয় ডিলিট কৰাব বিচাৰিছে বিকাশ দাই ভিডিঅ'টো চাই পেলাই চাওক মই এটেক কৰিছোঁ নেকি নিজৰ গাত আহিলে চবেই বুজি পায় বুজিছা কিন্তু মোৰ লগত যে হৈ আছিল মোৰ গোটেই যেতিয়া অল ইণ্ডিয়া ৰাইডত মোক ফচাই থৈ দিছিলে তোমালোকৰ নাম লৈ কিনি পইচাটো লৈ কিনি যেতিয়া মোক ফচাই থৈ দিছিলে অল ইণ্ডিয়া ৰাইডত যেতিয়া মই প্ৰব্লেমত আছিলোঁ মই ফচি আছিলোঁ তেতিয়াহ'লে তোমালোকক হেল্প খুজিছিলোঁ তেতিয়াতো হেল্প কৰিব নোৱাৰিলা কিন্তু কালি এতিয়া যেতিয়া থাম্বনেলত তোমালোকক এটেক কৰা নাই ভিডিঅ'ত এটেক কৰা নাই কিন্তু থাম্বনেলত তোমালোকৰ ফটোখন থকাৰ কাৰণে সেই স্কেম কৰা ল'ৰাকেইটাৰ ছাইডত তোমালোকৰ নাম লোৱাৰ কাৰণে ফটোখন দিছোঁ সেই ফটোখনৰ কাৰণে তোমালোকৰ গাত লাগি যায় তোমালোকৰ কণ্ট্ৰভাৰ্চি হ'ব সেইবিলাক ভয়ত তোমালোকে মোক কোৱা যে থাম্বনেল ডিলিট কৰি দিয়া প্লাছ অৰূপ দা তুমি যেতিয়া কৈ আছা তোমাক লাগিলে পইচা দিম আমাৰ ফালৰ পৰা তুমি থাম্বনেল ডিলিট কৰি দিয়া কিয় মই বিক্ৰী হৈ যোৱা ল'ৰা নহয় আৰু মোক পইচা নালাগে আৰু যদি মোক এইখিনি পইচা ঘূৰাই লাগাহেঁতেন ন মই পুলিচ থানাত আৰামছে এফআইআৰ দি পইচা উলিয়াব পাৰোঁ কিন্তু মই মানুহক সাৱধান কৰাই দিছোঁ যে কোনেও এনেকুৱা স্কেমত নাহিবা ভাল কথা কৈ ইহঁতৰ নাম লয় কিন্তু একচুৱেলি ইহঁতৰ গ্ৰুপৰ মানুহ নহয় মই তোমালোকৰ এগেইনষ্টত বনোৱা নাছিলোঁ ভিডিঅ' কিন্তু তোমালোকে মোক এতিয়া পইচা দিয়া থাম্বনেল ডিলিট কৰিব লাগে আৰু আপোনালোকে নাভাবিব মই এইখিনি মই এতিয়া প্ৰুফ নোহোৱাকৈ বনাইছোঁ মই ইমান সোনকালে কল ৰেকৰ্ডিং চাৰ্ট মই লিক কৰিব বিচৰা নাই কিন্তু যদি ইয়াৰ পিছত আকৌ যদি মই কিবা তেনেকৈ মেণ্টেলি হেৰেছ পাওঁ ন আৰু যদি কোনোবাই কমেণ্ট কৰে যে মোৰ হাতত প্ৰুফ নাই তেতিয়া মই গোটেই কল ৰেকৰ্ডিং আৰু গোটেই মই চাৰ্ট মেছেজৰ চাৰ্ট হোৱাটছএপৰ চাৰ্ট গোটেইখিনি মই লগাই দিবলৈ বাধ্য হ'ম কিন্তু মই ইমান সোনকালে মই কাৰো একো লিক নকৰোঁ কিন্তু এইটো কাম মোৰ লগত আপোনালোকে ভাল কৰা নাই এতিয়া আপোনালোকে ৰিকুৱেষ্ট কৰিছে মই থাম্বনেল ডিলিট কৰি দিব লাগে যেতিয়া আপোনালোকৰ গাত কিবা এটা আহিছে কাৰণ কালি মই থাম্বনেল ডিলিট কৰি দিম তাৰ পিছদিনাখন মোৰ এই কেছটো কি হ'ব মোৰ কি হ'ব চলিউশ্যনটো কি হ'ব মইতো এইটো কালিও আপোনালোকক সুধি আছিলোঁ যে মোৰ এতিয়া কি হ'ব মই থাম্বনেল ডিলিট কৰি দিম কিন্তু মোৰ কি হ'ব এইটো মোৰ যোনটো কেছ হ'ল মোৰ লগত এইটো কি হ'ব এতিয়া আপোনালোকে কি কয় যে সি আণ্ডাৰগ্ৰাউণ্ড হৈ গ'ল তাৰ এড্ৰেছ আমি নাজানো তাৰ ঘৰে আমি চিনি নাপাওঁ এনেকুৱা কথা নহয় মানুহ কেনেকৈ বুজ দি নিদিব বুজিছে তাই নহ'লে মই এই যিমানখিনি কালি মোক মেছেজ কৰিছে কল কৰিছে গোটেইখিনি প্ৰুফ আছে মই দিব পাৰিম আৰু আপোনালোকে যে কৈ আছে গাইজ শুনক এতিয়া সিহঁতে চবেই ফোন কৰি কৈ আছে মই সিহঁতক মিছামিছি টানিছোঁ মই ক'ত টানিছোঁ যোনটো ল'ৰাই তোমালোকৰ লগত লাডাখ ৰাইড মাৰিলে টাৱাং ৰাইড মাৰিলে আৰু কেইটামান সৰু সুৰা ৰাইড মাৰিলে সেই ল'ৰাটো তোমালোকৰ নাম লৈছে আৰু ছেইম কথাখিনি মই ভিডিঅ'ত কৈছোঁ যোনখিনি মোৰ হাতত প্ৰুফ আছে মই তাক টকা দিছোঁ তাৰপিছত মইহে মিছামিছি মাতিছোঁ সেই ল'ৰাটো তোমালোকৰ লগত ৰাইড মাৰিছে ইমানকেইটা ৰাইড মাৰিছে তাকতো ভালকৈ চিনি পোৱা তোমালোকক যেতিয়া মই কথা কৈছিলোঁ একশ্যন কিয় নল'লা হা তোমালোকৰ গাত কিয় নালাগিল যেতিয়া তোমালোকৰ নাম লৈ পইচা লৈ আছিল মই অকলে নহয় বহুতকেইটা মানুহৰ পৰাও গম পাইছা সি তোমালোকৰ নাম লৈ পইচা লৈ আছিল তেতিয়া কিয় একশ্যন নল'লা আৰু এতিয়া মই থাম্বনেল দিলোঁ মোৰ ওপৰত একশ্যন ল'বলৈ তোমালোকে মোক কল কৰি মোক দম দিয়া আহিব মোক দম দিয়ে ৱাই হা কিয় আৰু 2-3 লাখ ছাবস্ক্ৰাইবাৰ কাৰোবাৰ থাকিলে সি নিজকে বহুত জ্ঞানী দেখুৱাই লাভ নাই নহয় মোৰ কথাত আৰু মোৰ থাম্বনেলত আৰু মোৰ ভিডিঅ'ত কনচেপ্ট কি আছে এইটো মই ভালকৈ জানো সেইকাৰণে মানুহে কমেণ্টত ইমান ছাপৰ্ট দিছে মই নেক্সট লেভেল ফেমিলিক গালি দিয়া নাই মই নেক্সট লেভেল ফেমিলিক টাৰ্গেট কৰা নাই মই আপোনালোকক গালি দিয়া নাই কিন্তু মই আপোনালোকক পাৰ্চনেলি এটেক কৰাই নাই কিন্তু এতিয়ালৈ আপোনালোকে মোক পাৰ্চনেলি এটেক কৰিছে সমীৰণ দাৰ বাহিৰে সমীৰণ দাই যেনেকৈ কথা কৈছে না মানুহে কথা তেনেকৈ কয় তেনেকৈ ক'ব লাগে তেনেকৈ ক'লে মানুহৰ ৰিকুৱেষ্ট ৰাখিব পাৰি সমীৰণ দাই মোৰ লগত যিমানখিনি কথা পাতিছে কিন্তু এতিয়া চাওক মই এতিয়া ন' চান্স মই থাম্বনেল চেঞ্জ নকৰোঁ মই থাম্বনেল চেঞ্জ নকৰোঁ কালি যোনখিনি কৰিছে ন সেইখিনি কাৰণে মই থাম্বনেল চেঞ্জ নকৰোঁ কালি মোক ডাইৰেক্ট মোক হেৰেছ কৰিছে মেণ্টেলি মই এইখিনি কালিখিনি মানি ল'ব নোৱাৰোৱেই আৰু মই প্ৰুফ এতিয়া একো লগোৱা নাই ইয়াৰ পিছত যদি মই আকৌ কিবা পাওঁ যে মই থাম্বনেল ডিলিট কৰা অমুকে প্ৰেছাৰ দিছে মোক যদি কল কৰি থাকে ন চলিউশ্যন নিদি পেলাই যদি মোৰ থাম্বনেলৰ কাৰণে প্ৰব্লেম হয় তেতিয়াহ'লে মই নেক্সট ভিডিঅ'ত মই গোটেইখিনি কল ৰেকৰ্ডিং আৰু চাৰ্ট মেছেজ হোৱাটছএপৰ চাৰ্ট মই
লগাই দিবলৈ ভিডিঅ'ত মই বাধ্য হৈ যাম আৰু এটা কথা গাইছ আপোনালোকে শুনি ল'ব অৰূপ দাই ডাইৰেক্ট কৈ আছে আমাৰ ফটো কিয় ইউজ কৰি আছে আমাৰ ফটো নলগাবা পৃথিৱীৰ ৰাজৰ ফটো যেনেকৈ লগাব মন আছে তেনেকৈ লগাই থাকা কিয় তোমালোকৰ ফটো লগাব নোৱাৰি তোমালোকৰ মানে এনেকৈ কি হৈ গ'ল যে তোমালোকৰ ফটো লগাব নোৱাৰি মইতো মিছামিছি লগোৱা নাই তোমালোকৰ নাম লৈছে কাৰণে লৈছোঁ মোৰ তাত প্ৰুফ আছে কাৰণে লৈছোঁ কাৰণ বেয়াকৈ লোৱা নাই ইয়াত দুটা টাৰ্মছ থাকে এটা আছে বেয়াকৈ লোৱা এটা আছে ভালকৈ লোৱা মই ভালকৈ লৈছোঁ যে তোমালোকৰ নামত স্কেম কৰেহি তোমালোকৰ নাম লৈ স্কেম কৰেহি বুজিছা তোমালোকৰ নাম লৈ স্কেম কৰেহি মোৰ ভিডিঅ'টো কনচেপ্ট সেইটো আৰু অৰূপ দা আৰু এটা কথা যে আপুনি কৈ আছে যে মই ভিডিঅ'ত বুজাব পৰা নাই মই কি কৈ আছোঁ মানুহে বুজি নাপাব কিয় মোৰ ভিডিঅ' অসমীয়াত নাছিলে মোৰ ভিডিঅ' মই কি বেলেগ লেংগুৱেজত বনাইছিলোঁ নেকি ইমান মানুহে যে কমেণ্ট কৰিলে এইবিলাক থাকে মোৰ ভিডিঅ' চোৱা নাই নেকি আমাৰ সৰু সুৰা চেনেল ন আমিতো মানুহক একো বুজাব নোৱাৰিম আমাৰ চেনেল গ্ৰ' হোৱা নাই কিন্তু আমাৰ লগত স্কেমটো বঢ়িয়াকৈ কৰিব পাৰে আৰু এটা কথা কৈ আছে আপুনি যে কৈ আছে এইটো কথা যে তুমি পৃথিৱীৰ ৰাজলত পাৰ্চনেলি চিনাকি হৈ পাৰ্চনেলি টকা দি পেলাই এতিয়া বস্তুটো ছ'চিয়েল প্লেটফৰ্মত কিয় লৈ আহিছা বুলি পাব্লিক প্লেটফৰ্মত কিয় লৈ আহিছা বুলি বাধ্য হৈছোঁ মই চাওক আপোনালোকে তেতিয়া মোক ধমকি দিব পাৰিলে হয় যেতিয়ালৈকে আপোনালোকৰ নামত স্কেম কৰিছিল কিন্তু মই যেতিয়া আপোনালোকক ইনফৰ্ম নকৰাকৈ যদি ভিডিঅ' বনালোঁ হয় তেতিয়া ক'ব পাৰিলে হয় যে আমাক ইনফৰ্ম কৰিলে এটলিষ্ট কেছটো ছল্ভ হৈ গ'ল হয় মই কাক ইনফৰ্ম কৰা নাই সৌম্যনদাক মেছেজ কৰিছোঁ ইনষ্টাত তাৰপিছত ৰিপ্লাই নিদিয়া গ'ল আয়ুবক কল কৰিছোঁ মেছেজ কৰিছোঁ এদিন সি কনফাৰেঞ্চত কল লগাইছে তাৰপিছৰ পৰা সি ৰিপ্লাই নিদিয়া হৈ গ'ল সৌম্যনদাই যদি তাক বিচাৰিছিল আণ্ডাৰগ্ৰাউণ্ড হৈ গ'ল তেতিয়া ইমানখিনি জৰুৰী ভাবিব লাগিছিল যে ISK আকৌ মেছেজ দি আছে কৈ দিওঁ যে তাক কোৱা নাই আৰু অৰূপ দাটো আপুনি মোক ৰিপ্লাই নিদিয়া হৈ গ'ল ৰিপ্লাই লাষ্টত দিছে ভিডিঅ'ত কমেণ্ট কৰা কিয় ভাই ভিডিঅ'ত কমেণ্ট কৰিম কিয় এনেকুৱাই দিন আহি গ'ল নেকি হা আইব তুমি যে কৈ আছা যে তোমাৰ 4000 টকাৰ কাৰণে কি মই তাৰ পিছে পিছে ঘূৰি থাকিম নেকি মই তোমাক কোনো দিনাও মই কোৱা নাছিলোঁ পিছে পিছে ঘূৰি থাকা মোৰ এইটো ফাৰ্জ আছিল ইনফৰ্ম কৰাটো যে তোমালোকৰ নাম লৈ পইচাটো লৈছে ইনফৰ্ম কৰাটো মই ইনফৰ্ম কৰিছিলোঁ ইনফৰ্মৰ লগত মই হেল্পো বিচাৰিছিলোঁ যদি পাৰা নাছিলে মোক কৈ দিব লাগিছিল নোৱাৰোঁ বুলি আৰু এটা কথা তোমালোকে যেনেকৈ এতিয়া কৈ আছা ন তাক আমি চিনি নাপাওঁ তাক আমাৰ এড্ৰেছ নাজানো তাক আমি ঘৰ চিনি নাপাওঁ এনেকৈ ক'লে কোনো মানুহে নামানে এটা মিছা কথা ক'ব গ'লে ন এই মিছাটোক ঢাকিবলৈ ন হাজাৰটা মিছা কথা ক'ব লাগে বুজিছা প্লাছ আৰু এতিয়ালৈ তোমালোকে মোক মেণ্টেলি হেৰেছ কৰি লাভ নাই যে ডিলিট কৰা ফটো দিব নোৱাৰা মোৰ ফটোত মোৰ থাম্বনেইলত আৰু মোৰ ভিডিঅ'ত ক'তো পাৰ্টিকুলাৰলি তোমালোকক এটেক নাই আৰু এইটো মানুহে গম পাব আৰু মানুহে গম পাব অডিয়েন্সে গম পাব যে মই তোমালোকক পাৰ্চনেলি এটেক কৰা নাই তোমালোকৰ নাম সি লৈছে আৰু মই সেইটো ভিডিঅ'ত আকৌ খালি কৈ দিছোঁ যে তোমালোকৰ নাম লৈছে সি তাত থাকি বেয়াকৈ মই একো কোৱা নাই তো মোক দম দি লাভ নাই আৰু নিজকে ইমান ডাঙৰ দেখায়ো লাভ নাই বুজিছা সব সমানেই আমি তোমালোকক চাইছোঁ কাৰণে তোমালোকে আগুৱাই যাব পাৰিছা আৰু এটা কথা বিকাশ দা এতিয়া মানুহ লগাই মোক দম দিয়াই লাভ নাই বিকাশ দা এতিয়া অৰূপক লগাই দিছে ন তাক কোৱা থাম্বনেইল ডিলিট কৰিবলৈ কোৱা লগাই লাভ নাই নহয় এনেকৈ লগাই লাভ নাই আৰু অৰূপ দা আপুনি মোক কৈ লাভ নাই যে টকা লাগিলে মোৰ পকেটৰ পৰা দি দিম আৰু গাইছ আপোনালোকে যদি ভাবিছে মই এইখিনি মিছা কৈছোঁ মই নেক্সট ভিডিঅ'ত ক'ব আপোনালোকে যদি বিচাৰে মই প্ৰুফ দি দিম মোক কৈছে সিহঁতৰ পকেটৰ পৰা টকা দি দিব মই থাম্বনেইল ডিলিট কৰিবৰ কাৰণে কিয় যেতিয়া মই অল ইণ্ডিয়াত ফচি আছিলোঁ তেতিয়া কি তোমালোকে মোৰ প্ৰব্লেম বুজি পোৱা নাছিলা তেতিয়া যদি তোমালোকে তাৰ হৈ পেলাই পইচাটো দি দিয়াহেঁতেন হা তেতিয়াতো প্ৰব্লেমটো ছল্ভ হৈ যায় এতিয়া কিয় তাৰ হৈ দিব বিচাৰিছা যদি তাক চিনি নোপোৱা তাৰ এড্ৰেছ নাজানো তোমালোকে একো লিংক নাই কিয় এতিয়া নিজৰ ওপৰত আহিলতো আৰু অডিয়েন্সক কেনেকৈ ক'ত কেনেকৈ হেৰি কৰিব লাগে এইখিনি মোক কৈ লাভ নাই তোমালোকৰ অডিয়েন্সক তোমালোকৰ কণ্ট্ৰলত ৰাখিব নোৱাৰা বুজিছা তোমালোকৰ মিলিয়ন হৈ যাব পাৰে এতিয়া আমাৰ 1-2000 এইখিনি আমাৰ কাৰণে কাফি বুজিছা আৰু মই পইচাত বিকি নাযাওঁ এইটো মই ফাইনেল কৰি দিছোঁ মই পইচাত বিকি যোৱা লোৱা নহয় বাছ মানুহক মই সাৱধান কৰি দিছোঁ যে এনেকুৱা নকৰিব এনেকুৱা ইয়াৰ কথাত ফুচলি গৈ পইচা দি নিদিব বেলেগৰ নাম ল'লে ইমানেই মোৰ যিমানখিনি কাম ইমানখিনি কাম মই কৰিছোঁ বুজিছে আৰু মই পইচা লগাহেঁতেন মই FIR কৰি পইচা উলিয়াই ল'লোঁ হয় আৰু গাইছ আপোনালোকে ক'ব যদি আপোনালোকে আৰু যোনবিলাক মানে অন্ধভক্তে ভাবে যে মই এইখিনি এনেই কৈ আছোঁ ন নেক্সট ভিডিঅ'ত মই গোটেইখিনি প্ৰুফৰ সৈতে ভিডিঅ' বনাই দিম গোটেইখিনি প্ৰুফৰ সৈতে আৰু অৰূপ দাই যোনটো কথা কৈ আছে ন যে বিকাশ দাই মোৰ লগত এতিয়া বেয়া হৈ আছে বিকাশ দাই মোৰ লগত কাজিয়া কৰি আছে বিকাশ দাই মোক কিমান গালি দি আছে তোমাৰ থাম্বনেইলটো ডিলিট কৰাবৰ কাৰণে আৰু তুমি ডাইৰেক্ট যেনেকৈ আপুনি কৈ আছে ন মোক যে কেতিয়া ডিলিট কৰিব কোৱা মই যেতিয়া হেল্প খুজিছিলোঁ মই এনেকৈ কোৱা নাছিলোঁ কেতিয়া টকাটো ওলাই দিব কওক তেতিয়া মই আপোনালোকক তেনেকৈ কোৱা নাছিলোঁ যে পইচাটো কেতিয়া দিব কওক তেনেকৈ মই কোৱা নাছিলোঁ মই কালি কৈ আছিলোঁ মোক টাইম লাগে তাৰপিছতো যেনেকৈ মোক মেছেজ কৰি আছিল যে বিকাশে প্ৰেছাৰ দি আছে বিকাশে প্ৰেছাৰ কিয় দি আছে বিকাশে পেজটো কওক বিকাশে ভিডিঅ'টো চাওক তেতিয়াহে গম পাব মই কি প্ৰব্লেমত পৰি আছোঁ মই কি প্ৰব্লেম পাৰ কৰি আহিছোঁ কেনেকুৱা প্ৰব্লেম ফেচ কৰি আহিছোঁ মই কেনেকুৱা অল ইণ্ডিয়াত কিমান মোক ফচাইছে আপোনালোকৰ নাম লৈ হা সেইখিনি ভাবি নাচাই কিন্তু দম দি দিব থাম্বনেইল ডিলিট কৰা আৰু এটা কথা মোৰ লগতো ৰেকৰ্ডিঙো আছে আপোনালোকে কৈ আছে এইটোও কৈ আছে অৰূপ দা এইটোও কৈছে যে মই বুজি পাইছোঁ থাম্বনেইলত একো প্ৰব্লেম নাই মই বুজি পাইছোঁ ভিডিঅ'টো একো প্ৰব্লেম নাই ঠিকেই বনাইছা তোমাৰখিনি বুজি পাইছোঁ কিন্তু হ'লেও এটা ৰিকুৱেষ্ট
থাম্বনেলটো ডিলিট কৰি দিয়া অডিয়েন্সে কথাটো বেলেগ ফালে লৈ যাব কিয় থাম্বনেল চাই সব বস্তু জাজমেন্ট কৰিব নোৱাৰি থাম্বনেল মানুহে এইটো কাৰণে দিয়ে থাম্বনেল চাই পেলাই তাৰপিছত ভিডিঅ'টো চাই তাৰপিছত মই ইমানে জানো তো নেক্সট ভিডিঅ' মই বনাম যদি নেক্সট ভিডিঅ'ত মই আকৌ যদি মোৰ লগত কিবা হয় মানুহে যদি বিলিভ নকৰে যদি তেনেকা কিবা হয় মই নেক্সট ভিডিঅ'ত গোটেইখিনি প্ৰুফ দিবলৈ ৰেডি থাকিম ইমানে আজিলৈকে গাইছ আপোনালোকে যিমান ছাপোৰ্ট কৰিছে যোনে ছাপোৰ্ট কৰিছে থ্যাংক ইউ সো মাচ দিলছে থ্যাংক ইউ সো মাচ আপোনালোকে এনেকৈ স্কেমত নকৰিব মই বহুত বেয়াকৈ ফচিছোঁ আৰু যোনে ছাপোৰ্ট কৰিছে ছাপোৰ্ট কৰিবা ভিডিঅ'টো পুৰা শ্বেয়াৰ কৰা